এয়া বন্ধুসকল গৈ আছোঁ আমি সোৱণশিৰি নদী দলঙৰ তলত। বহুত ধুনীয়া জেগা এটা আছে বুলি শুনি আছিলোঁ। সেয়ে আমি গৈ আছোঁ। এইফালে যায় হেঁচামৰা বুলি জেগা আছে, বহুত চব্জি পায়। মুছলিম জেগা আছে, মুছলিম মানুহ আছে, সেয়া আমি গৈ আছোঁ সোৱণশিৰি নদীৰ ফালে। পোনে পোনে সোৱণশিৰি নদী গৈ আছোঁ। এয়া ধুনীয়া পৰিৱেশ, ধুনীয়া জেগা। গৰমত থাকি বহুত ভাল লাগে। ইয়াত অলপ পানী আছে, সুঁতি এটা আছে, সুঁতিটো পাৰ হ'ব লাগিব। পানী বেছি নাই, আমি গৈ আছোঁ। বাইক লৈ যাব পাৰি। এয়া গৈ আছোঁ। ৰাস্তা অলপ বেয়া। এখন হ'ল পকা দলং, বিৰূপী দলং, ইফালে হ'ল ৰেল লাইন। এয়া পানী। বাইকখন তল গৈছে। এয়া আমি গৈ আছোঁ, সুন্দৰ পৰিৱেশ। সুন্দৰ পৰিৱেশ। এয়া বন্ধুসকল, আমি আহি পালোহি সোৱণশিৰি নদীৰ তলত। এইফালে এখন ৰেল লাইন, সুন্দৰ পৰিৱেশ। এয়া ল'ৰা ছোৱালীয়ে খানা খাই আছে, ধুনীয়া পৰিৱেশ। এইখন ৰেল লাইন, পানী, ইয়াত পানীত ভৰি দি পিনি বহি থাকি ভাল লাগে। ওপৰেদি বাছ গৈ আছে, ধুনীয়া পৰিৱেশ। এয়া খৰি গোটাই থৈছে, নদীত খৰি উটি আহে, খৰি ধৰি থৈছে মানুহে। ট্ৰেইনৰ দলং, আমি এতিয়া বৰ্তমান ট্ৰেইনৰ দলঙৰ তলত আছোঁ। সেয়া বাছৰ দলং, বাছ গৈ আছে, গাড়ী গৈ আছে, বাইক গৈ আছে। সোৱণশিৰি পানী কি সুন্দৰ পানী। সোৱণশিৰি পানী বহুত ঠাণ্ডা, যিমানে ৰ'দ নহওক পানী গৰম নহয়। সেয়ে পানী ধুনীয়া ঠাণ্ডা পানী। পানীত অলপ নামিম এতিয়া। এই বন্ধুসকল ধুনীয়া। এয়া বন্ধুসকল, আমি থাকিলোঁ অকণমান টাইম, এতিয়া ঘূৰি গৈ আছোঁ। ধুনীয়া পৰিৱেশ। আৰু এটা জেগা দেখাম আজি, এখন আপোনালোকক বিদ্যালয় দেখাম, চৰকাৰী বিদ্যালয়। তালৈ গৈ আছোঁ, আপোনালোকে ধৰি থাকিব, চাই থাকিব। আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া আমি গৈ আছোঁ, কি সুন্দৰ পৰিৱেশ। সোৱণশিৰি নদী পাৰে পাৰে। সেয়া ওপৰত গাড়ী গৈ আছে। সুন্দৰ পৰিৱেশ। পাতি খাই আছে, গৈ আছোঁ, ৰাস্তালৈ উঠিছোঁ। এটা সবা পকা ৰাস্তা আছে, ধুনীয়া ৰাস্তা, সুন্দৰ। গৈ আছোঁ এই হাই ৰোডত।
গভৰ্ণমেণ্ট স্কুল, কিন্তু আপোনালোকে চাব প্ৰাইভেট স্কুলে পাত্তা নাপায়। ইমান ধুনীয়াকৈ বনাইছে। মই দেখাবলৈ চেষ্টা কৰিম গোটেই ভিউটো। ৰাস্তা হাই ৰোডৰ নিচেই কাষতে আছে, আপোনাৰ 100 মিটাৰ নহয়। ভালো আছে ক্লাছৰুম, মানে শংকৰদেৱৰ ফটো আছে, APJ আব্দুল কালামৰ ফটো আছে, মামণি ৰয়ছম গোস্বামীৰ ফটো আছে, সৰ্বপল্লী ৰাধাকৃষ্ণ। ধুনীয়া পৰিৱেশ, অলপ লেতেৰা হৈ আছে। আমাৰ ইয়াৰ লাচিত বৰফুকন, এইফালেও ৰুম আছে। বহুত আহল বহল স্কুল বনাইছে। এয়া গড়, এইফালেও আছে স্কুল, সুন্দৰ স্কুল বনাইছে। এইকেইটা অফিচ ৰুম। অকল আপোনালোকক দেখালোঁ আনন্দ উচ্চ মাধ্যমিক বিদ্যালয়। কেনেকুৱা লাগিলে আপোনালোকে? চৰকাৰী বিদ্যালয় প্ৰাইভেট স্কুলতকৈ বহুত সুন্দৰ বনাইছে, সুন্দৰ পৰিৱেশত আছে, সুন্দৰ স্কুল। কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট ছেকশ্যনত গৈ জনাব। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ, আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, আৰু নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।